কবি ভাস্কৰ ৰঞ্জনৰ কবিতা মমতালৈ চিঠি। মৰমৰ এয়া জুনৰ পোহৰত তোমাৰ চিঠি পঢ়িছোঁ। আকাশৰ দাকত তোমাৰ চিঠি পালোঁ। দুখৰ বহু মেঘ পাৰ হৈ আজি মোৰ সুখৰ নিশা। খুলি থৈছোঁ হৃদয়ৰ খিৰিকী। আকাশত বিয়পি আছে নীলা সন্ধিয়া। মমতা, মই জানো তোমাৰ মন আকাশত এতিয়া মাথো শূন্যতা। তথাপি দেহত বসন্ত সাঁচি এতিয়াও ৰৈ আছা মোলৈ। মইতো বিচাৰোঁ তোমাৰ সেউতাৰে বোৱাই দিবলৈ ভাল পোৱাৰ সেন্দুৰীয়া নৈ। এতিয়া মোৰ দুবাহুত সূৰ্য সম প্ৰতিশ্ৰুতি আৰু বুকুত অপেক্ষাৰ যন্ত্ৰণা। কেতিয়া তুমি আমাৰ ঘৰলৈ নকৈ আহিছিলা, কেতিয়া তোমাক এৰি থৈ আহিছিলোঁ মোৰ সঠিক মনত আছে। মমতা, মইতো যাব নোৱাৰোঁ কাহানিও তোমাৰ অন্নপূৰ্ণা হাঁহিৰ উপকূল চাবলৈ, মৰমেৰে দুচকু বাংময় কৰিবলৈ। কিমান দিনলৈ উপবাসে থাকিব হৃদয়, শেষ নোহোৱাকৈ থাকিব প্ৰেম আৰু বিৰহৰ আধা পুৰা জীৱন। তুমি বাৰু কেনে আছা, কেনে আছে ভোগদৈ? এদিন হয়তো আহিব এনেদিন, ভোগদৈৰ বুকুত মানুহৰ চকুলোৰে দুখৰ জলাশয় গঢ়ি উঠিব। বুকুত অজস্ৰ দুখ লৈ লুইত লুইত হৈয়ে থাকিব। কি ভাৱ হৈ জানা, বিষণ্ণতাৰ ডাৱৰ ফালি যেন গুচি যাম তোমাৰ কাষলৈ। মমতা, মই ছটিয়াই দিয়া এফুটা জোনাকে জানো পোহৰাই তুলিব পাৰিব তোমাৰ দুখৰ আন্ধাৰ? তোমাৰ যে দেউতাই চিঠিত লিখিছিল, হাই তই নতুন ঘৰখনত হাঁহি মাতি থাকিবি। কিন্তু আজি শূন্যতাৰ মাজত অকলশৰীয়া তোমাৰ বিষণ্ণ অতীতৰ উপকূলত মৃত সভ্যতাৰ দৰে ভূত গলা আমাৰ যুগ্ম সুখ আৰু ভালপোৱাৰ ইতিহাস। এইবোৰ বহু বছৰ আগৰ কথা। আজি মোৰ স্মৃতিৰ দিনলিপিত ধুঁৱলি কুঁৱলী সেই দিনবোৰ। আমাৰ বাবুল চাগে এতিয়া ডাঙৰ হ'ল, সি চাগে উতনোৱা হৈ উঠিছে জীৱনৰ সেউজ ফুলেদি খোজ পেলাই। আকাশৰ পৰা ভোগদৈখন দেখিলে আজিও মনত পৰে এৰি থৈ অহা দিনবোৰৰ সেই বিষণ্ণ ৰূপ। সেইদিনা তোমাৰ চাগে বৰ আনন্দ লাগিছিল তোমাৰ গৰ্ভত বাবুলৰ উপস্থিতিৰ কথা জানিব পাৰি। তাৰ বাবে থৈছিলানে কেৰাহীত তোহৰ জুই আৰু সৰিয়হৰ গাৰুৰে এটা গিলেপ বগা ৰঙৰ? আমাৰ বাবুল চাগে ডাঙৰ হ'ল, তাক স্কুলত নাম লগাই দিলা। তাৰ বাবেইতো তুমি তোমাৰ দুখ আৰু চকুপানীবোৰক কবৰ দিব পাৰিছা। আৰু কি লিখিম, বিশেষ একো নাই। তোমাৰ শপত, মোৰ উভতি যোৱাৰ আশা নাই, তোমাক জনাই থৈছোঁ। মমতা, তুমি জানো পাৰিবা তোমাৰ বাবুলক এৰি মোৰ কাষলৈ আহিবলৈ? মই জানো মমতাই নোৱাৰে নিজৰ মমতাক বিসৰ্জন দিবলৈ। মই কেতিয়াবা মেঘৰ মাজৰ পৰা বৰষুণ হৈ তোমাৰ গাঁৱত সোমাম দেই। ইতি তোমাৰ স্বামী পুনঃ। ভোগদৈয়ে হেনো এইবাৰ সংহাৰী ৰূপ ধাৰণ কৰি প্লাবিত কৰিছে মোৰ অতীতৰ মৰমৰ গাঁও। আৰু পথাৰবোৰেও হেনো সদ্য বিধৱা নাৰীৰ দৰে বিনাই কান্দিছে।